গুড মৰ্ণিং এভৰিৱান। আজি বহুত সোনকালে উঠিছোঁ, ৰাতিপুৱা হোৱাই নাই কাৰণ আজি ৰজা ৰাখিম মই। হাই প্ৰটিন ডায়েট, এগ, চিকেন, ফিছ আৰু ফুলকবি। আজি ৰবিবাৰ, বিশেষ কাম নাই। আছে এটা টিউশ্যন আছে। মই ঘৰতে বহি আছোঁ, বাহিৰত বহি আছোঁ। ইয়াৰে পৰিৱেশটো বহুত বেছি ভাল লগা আৰু প্লিজিং। আমি সকলোৱে দৌৰা দৌৰি ব্যস্ততা ইয়াতে জীৱনটো সেনেকৈ কটাইছোঁ, কিন্তু কেতিয়াবা ঘৰত এনে থাকিও ভাল লাগে। কাম চাম নকৰাকৈ থাকিও বহুত ভাল লাগে। মই ৰ'দত বহি আছোঁ ধুনীয়াকৈ। আজি কিবা এটা শান্ত হৈ আছে মনটো। ইয়াৰ ৰ'দ দেখিছে, সূৰ্যটো আজি বহুত ধুনীয়াকৈ ওলাইছে। ঘৰত আছিলোঁ মই, এনে এবাৰ খোজকাঢ়িব ওলাই আহিলোঁ। খোজকাঢ়ি আছোঁ অলপ। ইয়াতে মই অকলে আছোঁ, কোনো নাই মোৰ লগত। অকলে খোজকাঢ়িও ভাল লাগে। তো আমাৰ ইয়াতে এটা ডাঙৰ পানীৰ টেংকি আছে, ৰিজাৰ্ভাৰ। লাইফ ইজ ছ' চিম্পল when you realize। কৰি আছোঁ এতিয়া, অলপ সময় খোজকাঢ়িলোঁ। ঘৰত যাম আৰু এতিয়া মই। হেল্ল', অৱশ্যে মোক দেখা পায়। এতিয়া মই টিউশ্যন যাম। টিউশ্যন বেছি নাই, 2টা আছে। আজি বহুত ৰ'দ দিছে, গৰমৰ দিন পৰিল আৰু। ভাল লগা পৰিৱেশ। আনিলোঁ, তল পালোঁ আৰু। যিহেতু আজি ছানডে, গতিকে ছানডে দোকান চোকানবিলাক বন্ধ হৈ থাকে বেছিভাগ। মই আচলতে টিউশ্যন যাম বুলি ভাবিছিলোঁ, কিন্তু টিউশ্যন যোৱা নহ'ল। তাৰমানে এজন মানুহ আহিলে মোক লগ কৰিব, চ' তেখেতক লগ কৰাৰ কাৰণে টিউশ্যন যোৱা নহ'ল। ভাল লাগছে আমাৰ জেগাটো, ভাল লাগছে দিয়া। গতিকে মই টিউশ্যনটো পিছবেলা মানে কৰি দিম আজি। টিউশ্যন কৰা হ'ল, পইচা অলপ পাব আছিলোঁ, পইচাটো ল'লোঁ। এতিয়া দেউতাই কিবা দি খেদাব, সেইখিনি মই ঘৰত লৈ ঘৰত যাম আৰু এতিয়া। বস্তুখিনি ল'লোঁ, সেইখিনি বেছিকেলি কিবা কিবি আছে ইয়াতে, এইবিলাক চব মাইনাৰ বস্তু, মোৰ নহয়। क्या है मायना? To contains milk. क्या है ये? Contains milk. টিউশ্যন চেছ, মই ঘৰত আহি পালোঁ। এতিয়া অলপমান ৰেষ্ট ল'ম, শুম চাগে। আপুনি কি বনাই আছে? Gajar ka halwa. আমাৰ মইনাই বনাই হেনো গাজৰৰ হালোৱা। ইয়া, ধুনীয়া ধুনীয়া খাদ্য বনাইছে মাইনাই আজি, গাজৰৰ হালোৱা কিবা কিবি আৰু। মাইনাই আজি ধুনীয়া ধুনীয়া বস্তু বনাইছে। তাত মানে এতিয়া ৰজাই ইফতাৰ কৰিব লাগিব না। ইয়া পানী, হেহেহে। এতিয়া মই খেজুৰ খাই আছোঁ। খোৱা লোৱা হ'ল। তো আজিৰ ব্লগটো ইমানতে আৰু অন্ত পৰিল। বাই।